वेलकम बैक टू माय यूट्यूब चैनल। नमस्कार, मैं सिम्पि हंडिके आपनालोक सकलोके मोर यूट्यूब चैनेलले पुनर्बार स्वागतम जनाइছোঁ। आशा करूँ आपनालोक सकलो भाले आछे, कुशले आछे आरो मयो भाले आছোঁ। जेहेतु आमार काली एग्जाम शेष हल 11 तारिख आरो आमी जेहेतु होस्टेলত आছোঁ भाबिलो अलपमान फुरा मेला करि आहुगे। एतिया 11:30 बाजि गल। आमी अकनो रेडी हुआई नाइ। आमी कापोर सापोर माने किबा किबि माने गोटे बस्तुबो जत तत खेली मेली হৈ আছে। काली সেইকাৰণে ভাবিছোঁ মই যেহেতু একদম এইখিনি অন্তিম সময়ৰ হোষ্টেলৰ অন্তিম সময় মানে বহুত দুখ লাগিব। আমি মানে এনেকুৱা লাগিছে গোটেই হোষ্টেলখন ধৰি বান্ধি ঘৰলৈ লৈ যাওঁ টোপোলা টাপলি বান্ধি, কিন্তু কি কৰিম, উপায় নাই, একো নিব নোৱাৰোঁ। সেইবোৰ বহুত স্মৃতিৰ সৈতে যামগৈ আৰু হোষ্টেলৰ পৰা। চাই থাকক আপোনালোকে। আৰু আজি নীতিকাই বস্তুখিনি হোষ্টেলৰ পৰা লৈ যাব আৰু তাই কাইলৈ ৰাতিপুৱাই ঘৰলৈ যাবগৈ। সেইকাৰণে বস্তুখিনি আমি উলিয়াই লৈ গৈছোঁ আৰু ইয়াৰ পৰা বাহিৰে বাহিৰে আমি বজাৰ কৰিবলৈ যাম। মই মানে ক'ব আছিলোঁ যে হেৰি মই ইয়াত হোষ্টেলত চবতকৈ আগত ময়ে আহিছিলোঁ আমাৰ গোটেই বেচটোৰ মাজত, আৰু আনফৰ্চুনেটলি ময়ে চবতকৈ আগত গৈছোঁ। সেইটোৱে আৰু থেংক ইউ। মই মোবাইল নানিলোঁ আৰু নীতিকা গৈ আছে। আমি ইয়াতে নীতিকাক থ'বলৈ গৈছোঁ। লগৰ লগৰজনীখন থ'ব আৰু আমি গৈ আছোঁ লক্ষী যদি বগা বগা পিন্ধি আহিছোঁ। আৰু আমি আজি বিশাল আহিলোঁ একদম শেষ পাৰৰ কাৰণে অকণমান বজাৰ কৰিবলৈ। বজাৰ কৰি আছোঁ। নীতিকাই বোলে এবাৰ চুৰিদাৰ পিন্ধিব, সেইকাৰণে চুৰি লৈ আছে। আৰু এইফালে লখিমীয়ে পূৰা কিন্তু তাইৰ কাৰণে তাইৰ নিচিনাই বৰ বস্তু এটা বিচাৰি পালোঁ। ভণ্টি ধৰি পিনি ফটোকপি মাৰ। ভালকে বহ। কিমান আছ? আলহী আহিলে খবৰ নিদিয়াকৈ খাই হেনো গাজৰৰ হালোৱা কুকুৰ হাতে। আৰু আমাৰ লগত আছে প্ৰেছাৰ কুকাৰ আৰু ইয়াত খানা হয় 1 মিনিটতে। আৰু যদি বেয়া কিবা কথা কয় কমেণ্ট নিদিয়ে, এনেকৈ দিব পাৰি। সোমাই যোৱা সেইটোত। চাই আছোঁ নেকি? বেয়া লাগিলে। চাওঁ ইধৰ দেখো। আৰু বিশালৰ পৰা বাহিৰে বাহিৰে আহি আমি সোমালোহি US পিজ্জাত। আৰু ইয়াত আমি কিবা এটা খাই লওঁ, যিহেতু ৰাতিপুৱাৰ পৰা লখিমীয়ে একোৱে খোৱা নাই। আৰু খাই গৈও আকৌ বাহিৰত আৰু বজাৰ কৰিবলৈ আছে। তেন্তে চাই থাকক মোৰ ভিডিঅ'টো। এতিয়া আমি পিজ্জাত অলপ দেৰি খাই এতিয়া আকৌ আমি যাম। অলপমান বজাৰ কৰিব লগা আছে। অলপমান কমি লৈছোঁ বজাৰ কৰিবলৈ। তাৰপিছত আমি হোষ্টেল যাম। আহোঁতে আমাৰ বহুত দেৰি হৈ গ'ল। সদায় যেনেকৈ দৌৰি দৌৰি আহোঁ, আউটিং দিলে মানে আজিও দৌৰি দৌৰি আহিছোঁ। আৰু আমাৰ আজি ৰাণী গুচি গ'লগৈ। তাই প্ৰথম গৈছে আৰু হোষ্টেলৰ পৰা। ৰাণী বাই বাই। এইবোৰ মানে বহুত ডাঙৰ এটা হেক, যোনবোৰ মই ফেচবুকৰ পৰা শিকিছোঁ। আৰু ৰাণী যিহেতু গুচি গ'লগৈ, তাইক আমি আগবঢ়াই থৈ আহিলোঁ। অহাৰ পাছত আমি ইয়াত এনেকৈ
চবৰ কাৰণে কিবা এটা দি যাবলৈ মানে চেষ্টা কৰিছোঁ। লক্ষ্মী আৰু নিতিকাই পেক কৰি আছে আৰু এনেকৈ আমি পেক কৰি লওঁ। আচলতে আজি গোটেইকেইজনীলৈ অনা নহ'লগৈ, যিকেইজনীলৈ পাৰিলোঁ সেইকেইজনীলৈ আনিলোঁ আৰু কাইলৈ আকৌ ওলাই যাব লাগিব। আমি মানে গিফ্ট কিনি দিবলৈ আহিছিলোঁ দেই, মনে মনে বোলো ৰুমে দিওঁ আৰু এইটো হোষ্টেলত আহিছিলোঁ। পাহৰি থাকিলোঁ, মই হাফ পেণ্ট পিন্ধি আছোঁ। আমাৰ ইয়াত চৰ্টছ এলাউ নাই মানে মেমে মানে ভাইটৰ ৰুমত সোমাইছে নহয়। মই এতিয়া হাফ পেণ্টটো পিন্ধি গুচি আহিলোঁ, যাবও নোৱাৰোঁ। তোমাৰ কাৰণে গিফ্ট এটা থৈ গৈছোঁ মনে মনে, চাবাহি। জামিনী তোমাৰ বাবে থলোঁ আৰু চাবা, ভাল পাবা বুলি আশা ৰাখিলোঁ। কিনি পাৰ্ট টু চাবা। এটাও চলা নাই, এইটো জ্বলিলে। সেইটো কটি আনি তোমালৈ থৈ দিলোঁ কটি আনি। তাই যদি বোলে বিছনাখনত ধামকৈ শুই দিয়ে। আৰু মোৰ ভিডিঅ'টো ইমানেই আছিলে। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে প্লিজ কমেণ্টত জনাব বুলি আশা ৰাখিলোঁ। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। আকৌ আহিম এটা নতুন ভিডিঅ'ৰ সৈতে। বাই বাই।